নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ৰিহান 360 ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ' লৈ। আজি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ আগন্তুক অসম টেটৰ কাৰণে পৰিৱেশ অধ্যয়নৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ। আশা কৰোঁ আপোনালোকে এবাৰ চালে আপোনালোকৰ কনচেপ্টখিনি ক্লিয়াৰ হ'ব, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। লগতে আপোনালোকক জনাই থওঁ, আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল অপশ্যনটো অল কৰি ৰাখিব। প্ৰথম প্ৰশ্ন, ভূমিকম্প উৎপত্তি হোৱা ভূপৃষ্ঠৰ ঠাইখনক কি বোলে? প্ৰশ্নৰ ধৰণটো আপোনালোকে জানিব। ভূমিকম্প উৎপত্তি হোৱা ভূপৃষ্ঠৰ ঠাইখনক কি বোলে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে, ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক নম্বৰ উপকেন্দ্ৰ। ভূমিকম্প ভূগৰ্ভৰ যিটো ঠাইৰ পৰা উৎপত্তি হয় সেই ঠাইখনক ভূমিকম্পৰ কেন্দ্ৰবিন্দু বুলি কোৱা হয় বা কেন্দ্ৰ বুলি কোৱা হয়, আৰু সেই ভূগৰ্ভৰ ঠিক ওপৰৰ অংশটোক, ভূপৃষ্ঠৰ ওপৰৰ অংশটোক উপকেন্দ্ৰ বা অধিকেন্দ্ৰ বুলিও কোৱা হয়। দ্বিতীয় প্ৰশ্ন, ৰিক্টাৰ স্কেলত অতি ক্ষুদ্ৰ ভূমিকম্পৰ মান কিমান? ৰিক্টাৰ স্কেলত অতি ক্ষুদ্ৰ ভূমিকম্প যে হয়, ভূমিকম্প আটাইতকৈ সৰু ভূমিকম্প, ক্ষুদ্ৰ ভূমিকম্পৰ মান কিমান? ৰিক্টাৰ স্কেলত অতি ক্ষুদ্ৰ ভূমিকম্পৰ মান হৈছে, ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2.0। লগতে আপোনালোকে আৰু এটা কথা জানি থ'ব যে ভূমিকম্প ৰিক্টাৰ স্কেলত কিমান পইণ্ট হ'লে তাক আমি ডাঙৰ ভূমিকম্প বুলি কওঁ, সেয়া হৈছে 8.0। 3 নম্বৰ প্ৰশ্ন, ভূগৰ্ভৰ পৰা লাভাবোৰ ওলাই অহা বাটটোক কি বোলে? ভূগৰ্ভৰ পৰা লাভাবোৰ ওলাই অহা বাটটোক বন্ধুসকল, ইয়াত চাৰিটা অপশ্যন দিয়া আছে। আগ্নেয়গিৰি, জ্বালামুখ, জ্বালানলী, ওপৰৰ আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে, ভূগৰ্ভৰ পৰা লাভাবোৰ ওলাই অহা বাটটোক কোৱা হয় জ্বালানলী, আৰু এই জ্বালানলীয়েদি আহি যেতিয়া ভূপৃষ্ঠৰ এটা মুখেদি এই বস্তুবোৰ পৃথিৱীৰ উপৰিভাগত ওলাই আহে, সেই মুখটোক কোৱা হয় জ্বালামুখ। মনত ৰাখিব। 4 নম্বৰ প্ৰশ্ন, নদীৰ সৰ্পিল গতি কি? সৰল পথ, তীব্ৰ বেগত পানীৰ পৰিবহণ, একাবেকা গতিপথ, দীৰ্ঘ নদীপথ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে, নদীৰ সৰ্পিল গতি মানে হৈছে একাবেকা গতিপথ। নদীৰ একাবেকা গতিপথবিলাকে হৈছে নদীৰ সৰ্পিল গতি। 5 নম্বৰ প্ৰশ্ন, প্লাৱন ভূমি কি? প্লাৱন ভূমি পলসুৱা ভূমি, নদীৰ মাজৰ বালি মাটি, বোকা মাটি, এটাও নহয়। বন্ধুসকল মনত ৰাখিব, ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে, প্লাৱন ভূমি মানে হৈছে পলসুৱা ভূমি। 6 নম্বৰ প্ৰশ্ন, বদ্বীপ নদীৰ কোনটো অংশত সৃষ্টি হয়? বদ্বীপ নদীৰ কোনটো অংশত সৃষ্টি হয়? নদীৰ ঢালত, নদীৰ দুয়ো পাৰত, নদীৰ মাজৰ সমভূমিত, নদীৰ মোহনাত। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে, বদ্বীপ নদীৰ মাজৰ সমভূমিত সৃষ্টি হয়। 7 নম্বৰ প্ৰশ্ন, তলৰ কোনটো বতাহৰ কাৰ্য? খনন, পৰিবহণ আৰু অৱক্ষেপণ। ঘ নম্বৰ ওপৰৰ সকলো। বন্ধুসকল মনত ৰাখিব, বতাহৰ কাৰ্য খনন। বতাহে মৰুভূমি অঞ্চলত বায়ু খনন কৰে। সেই বায়ু বতাহৰ গতিবেগৰ লগত পৰিবহণ কৰি অন্য এঠাইলৈ লৈ যায় আৰু এঠাইত সেইবিলাক জমা কৰে। জমা কৰাৰ ফলত কি হয় বন্ধুসকল? বালি স্তূপৰ সৃষ্টি হয়, কাঠফুলা আকৃতিৰ শিল পোৱা যায় মৰুভূমি অঞ্চলত। গতিকে বতাহৰ কাৰ্য হৈছে খনন, পৰিবহণ, অৱক্ষেপণ, ওপৰৰ সকলো। 8 নম্বৰ প্ৰশ্ন, বিষুৱ অঞ্চলৰ পৰা 2 মেৰুৰ ফালে বায়ুৰ চাপ কমে, বাঢ়ে, একে থাকে, কম বেছি হয়। বিষুৱ অঞ্চলৰ পৰা 2 মেৰুৰ ফালে বায়ুৰ চাপ কি হয়? বিষুৱ অঞ্চলৰ পৰা 2 মেৰুৰ ফালে বায়ুৰ চাপ, ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ নম্বৰ বাঢ়ে। 9 নম্বৰ প্ৰশ্ন, কাঠফুলা আকৃতিৰ শিলাবোৰ পোৱা যায়। বন্ধুসকল ইয়াত এইটো শিলাও হ'ব। কাঠফুলা আকৃতিৰ শিলাবোৰ পোৱা যায় মৰুভূমিত, নদী উপত্যকাত, প্লাৱনভূমি আটাইকেইটাত। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। বন্ধুসকল কাঠফুলা আকৃতিৰ শিলাবোৰ পোৱা যায় ক নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ মৰুভূমিত।
10 নম্বৰ প্ৰশ্ন বতাহে মৰুভূমি অঞ্চলত অৱক্ষেপণৰ জৰিয়তে সৃষ্টি কৰা উচ্চ ভূমিক কি বোলে বতাহে মৰুভূমি অঞ্চলত অৱক্ষেপণৰ জৰিয়তে সৃষ্টি কৰা উচ্চ ভূমিক মৰুভূমি মৰুদ্যান লয়েজ বালিস্তূপ ইয়াত চাৰিটা অপচন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ নম্বৰ লয়েজ বুলি কোৱা হয় 11 নম্বৰ প্ৰশ্ন গ্ৰাফ কি বতাহে কঢ়িয়াই অনা পদাৰ্থ নদীয়ে কঢ়িয়াই অনা পদাৰ্থ হিমবাহে কঢ়িয়াই অনা পদাৰ্থ মৰুভূমিত ডাঙৰ হিল গ্ৰাফ কি ইয়াত চাৰিটা অপচন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ্ৰাফ হৈছে হিমবাহে কঢ়িয়াই অনা পদাৰ্থ গ নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ 12 নম্বৰ প্ৰশ্ন অশ্বক্ষুৰা আকৃতিৰ হ্ৰদ সৃষ্টি হোৱা ঠাই মৰুভূমিত নদী উপত্যকাত প্লাৱন ভূমিত আটাইকেইটাতে অশ্বক্ষুৰা আকৃতিৰ হ্ৰদ ক'ত সৃষ্টি হয় ইয়াত চাৰিটা অপচন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে নদী উপত্যকাত অশ্বক্ষুৰা আকৃতিৰ হ্ৰদ সৃষ্টি হয় অশ্বক্ষুৰা আকৃতিৰ হ্ৰদ এটাৰ উদাহৰণ হৈছে উৰিষ্যাৰ চিল্কা হ্ৰদ অশ্বক্ষুৰা আকৃতিৰ হ্ৰদ 13 নম্বৰ প্ৰশ্ন উত্তৰ কাছাৰ পাৰ্বত্য জিলাখন বৰ্তমান কি নামেৰে পৰিচিত উত্তৰ কাছাৰ পাৰ্বত্য জিলাখন বৰ্তমান কি নামেৰে পৰিচিত বন্ধুসকল ইয়াত চাৰিটা অপচন দিয়া আছে কাৰ্বি আংলং উমৰাংচু ডিমা হাছাও এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ কাছাৰ পাৰ্বত্য জিলাখনক বৰ্তমানত ডিমা হাছাও বুলি জনা যায় 14 নম্বৰ প্ৰশ্ন তলৰ কোনটো এবিধ জায়দ শস্য তলৰ কোনটো এবিধ জায়দ শস্য মৰাপাট কুঁহিয়াৰ তিল তৰমুজ বন্ধুসকল মনত ৰাখিব শস্যক আমি তিনি ভাগত ভাগ কৰিছো খৰিফ শস্য ৰবি শস্য আৰু জায়দ শস্য খৰিফ শস্য এপ্ৰিল মে মাহত খৰিফ শস্য কৰা হয় ধান মৰাপাট কুঁহিয়াৰ এইবিলাক হৈছে খৰিফ শস্য তিল বাদাম মাকৈ এইবিলাক হৈছে ৰবি শস্য বড়ো ধান ৰবি শস্য তৰমুজ লাও কোমোৰা জিকা এইবিলাক হৈছে জায়দ শস্য এপ্ৰিলৰ পৰা জুন মাহলৈকে এই সময়খিনিত জায়দ শস্যবিলাক কৰা হয় আৰু খৰালি কালত ৰবি শস্য কৰা হয় আৰু এপ্ৰিলৰ পৰা মে মাহত আমি খৰিফ শস্যবিলাক কৰোঁ গতিকে জায়দ শস্য হৈছে ঘ নম্বৰ তৰমুজ 15 নম্বৰ প্ৰশ্ন তলৰ কোনবিধ খৰিফ শস্য শালি ধান মৰাপাট কুঁহিয়াৰ ওপৰৰ আটাইবোৰ মই আপোনালোকক ইতিমধ্যে কৈছোঁ কথাখিনি যে খৰিফ শস্য কাক কয় শালি ধান মৰাপাট কুঁহিয়াৰ এইবিলাক হৈছে খৰিফ শস্য গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঘ নম্বৰ ওপৰৰ আটাইবোৰ 16 নম্বৰ প্ৰশ্ন অসমত কোনটো মৌচুমীৰ ফলত বৰষুণ হয় অসমত কোনটো মৌচুমীৰ ফলত বৰষুণ হয় ভাৰতত দুই ধৰণৰ মৌচুমী বতাহ বয় দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু উত্তৰ পশ্চিম মৌচুমী বতাহ অসমত মৌচুমী বতাহৰ ফলত বৰষুণ হয় দক্ষিণ পশ্চিম মৌচুমী বতাহ উত্তৰ পশ্চিম মৌচুমী বতাহ এটাও নহয় দুটাই হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ ফলত অসমত বৰষুণ হয় বন্ধুসকল আপোনালোকে মনত ৰাখিব দক্ষিণ পশ্চিম মৌচুমী বতাহৰ ফলত বৰ্ষাকালত বৰষুণ হয় গ্ৰীষ্মকালত বৰষুণ হয় উত্তৰ পশ্চিম মৌচুমী বতাহৰ ফলত শীতকালত বৰষুণ হয় উত্তৰ পশ্চিম মৌচুমী বতাহৰ ফলত শীতকালত বৰষুণ হয় আৰু দক্ষিণ পশ্চিম মৌচুমী বতাহৰ ফলত গ্ৰীষ্মকালত বৰষুণ হয় মনত ৰাখিব 17 নম্বৰ প্ৰশ্ন কোনখন উন্নত ৰাষ্ট্ৰই প্ৰাকৃতিক সম্পদত চহকী নহয় এনেকুৱা এখন ৰাষ্ট্ৰ যিটো ৰাষ্ট্ৰ নেকি উদ্যোগত চহকী কিন্তু প্ৰাকৃতিক সম্পদত চহকী নহয় ক নম্বৰ ব্ৰাজিল আফ্ৰিকা গ নম্বৰ জাপান ঘ নম্বৰ ভাৰতবৰ্ষ প্ৰাকৃতিক সম্পদত উন্নত নহয় চহকী নহয় হে হৈছে গ নম্বৰ জাপান 18 নম্বৰ প্ৰশ্ন এবিধ সৰ্বব্যাপী সম্পদ কয়লা তাম বায়ু লৌহ আকর বন্ধুসকল স্থানৰ ওপৰত ভিত্তি কৰি
স্থানৰ ওপৰত ভিত্তি কৰি স্থান ভিত্তিক আমি সম্পদক দুটা ভাগত ভাগ কৰিছোঁ। সেয়া হৈছে সৰ্বব্যাপী সম্পদ আৰু স্থান ভিত্তিক সম্পদ। সৰ্বব্যাপী সম্পদ হৈছে বায়ুত পোৱা অক্সিজেন বা শ্বাস প্ৰশ্বাসৰ কাৰণে আমি যি বায়ু সেৱন কৰোঁ সেই বায়ু হৈছে সৰ্বব্যাপী সম্পদ। আৰু কয়লা, তাম, লৌহ এইবিলাক হৈছে স্থানভিত্তিক সম্পদ। এইবিলাক যিকোনো এটা স্থানতহে পোৱা যায় আৰু বায়ুটো আমি সৰ্বঠাইতে পাওঁ। গতিকে সৰ্বব্যাপী সম্পদ হৈছে গ নম্বৰ বায়ু, ইয়াৰ শুদ্ধ উত্তৰ। ঊনৈছ নম্বৰ প্ৰশ্ন, অসমৰ মুঠ ভূমিৰ কিমান শতাংশ অৰণ্য অঞ্চল? অসমৰ মুঠ ভূমিৰ কিমান শতাংশ অৰণ্য অঞ্চল? 20.6 শতাংশ, 22 শতাংশ, 33 শতাংশ, 29 শতাংশ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অসমৰ মুঠ ভূমিৰ 20.6 শতাংশ হৈছে অৰণ্য অঞ্চল। 20 নম্বৰ প্ৰশ্ন, তলৰ কোনটো জিলাত মৌচুমী পৰ্ণপাতী উদ্ভিদ পোৱা যায়? কোনটো জিলাত মৌচুমী পৰ্ণপাতী উদ্ভিদ পোৱা যায়? কামৰূপ, গোৱালপাৰা, কোকৰাঝাৰ, আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কামৰূপ, গোৱালপাৰা, কোকৰাঝাৰ আটাইকেইটাতে মৌচুমী পৰ্ণপাতী উদ্ভিদ পোৱা যায়। 21 নম্বৰ প্ৰশ্ন, ভাৰতৰ ভিতৰত আটাইতকৈ অধিক সংখ্যক চৰাইৰ বাসভূমি থকা ৰাজ্য? ভাৰতৰ ভিতৰত আটাইতকৈ অধিক সংখ্যক চৰাইৰ বাসভূমি থকা ৰাজ্য হৈছে অৰুণাচল প্ৰদেশ, গুজৰাট, অসম, অন্ধ্ৰপ্ৰদেশ। বন্ধুসকল চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ অধিক সংখ্যক চৰাইৰ বাসভূমি থকা ৰাজ্য হৈছে ঘ নম্বৰ অসম। 22 নম্বৰ প্ৰশ্ন, অসমৰ একমাত্ৰ গেছ ক্ৰেকাৰ উদ্যোগ ডিব্ৰুগড়ৰ লেপেটকটাত, ডিমা হাছাও জিলাৰ উমৰাংচু, গুৱাহাটীৰ আমিনগাঁও, ঘ নম্বৰ বঙাইগাঁও। বন্ধুসকল চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অসমৰ একমাত্ৰ গেছ ক্ৰেকাৰ উদ্যোগ হৈছে ডিব্ৰুগড়ৰ লেপেটকটা। 23 নম্বৰ প্ৰশ্ন, ভাৰতৰ অন্যান্য ৰাজ্যৰ জনসংখ্যাৰ তুলনাত অসমৰ স্থান 10তম, 12তম, 14তম, 11তম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰতৰ অন্যান্য ৰাজ্যৰ জনসংখ্যাৰ তুলনাত অসমৰ স্থান হৈছে গ নম্বৰ 14তম। 24 নম্বৰ প্ৰশ্ন, উত্তৰ পূৰ্বাঞ্চলৰ মাটিকালি কিমান? বন্ধুসকল আপোনালোকে অসমৰ মাটিকালি জানে, ভাৰতৰ মাটিকালি জানে, উত্তৰ পূৰ্বাঞ্চলৰ মাটিকালিও নিশ্চয় জানে। তথাপি আপোনালোকে এবাৰ চাই ল'ব। উত্তৰ পূৰ্বাঞ্চলৰ মাটিকালি হৈছে চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব উত্তৰ পূৰ্বাঞ্চলৰ মাটিকালি 2,55,083 বৰ্গ কিলোমিটাৰ। ক নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ। লগতে 78,438 বৰ্গ কিলোমিটাৰ হৈছে অসমৰ মাটিকালি। 32,78,263 বৰ্গ কিলোমিটাৰ হৈছে এয়া হৈছে ভাৰতৰ মাটিকালি। ভাৰতৰ মাটিকালি। গতিকে এইটো শুদ্ধ। উত্তৰ পূৰ্বাঞ্চলৰ মাটিকালি ক নম্বৰ। 25 নম্বৰ প্ৰশ্ন, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল? উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল? অৰুণাচল প্ৰদেশ, নাগালেণ্ড, ত্ৰিপুৰা, মেঘালয়। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশক নেফা বুলি জনা গৈছিল। অৰুণাচল প্ৰদেশ 1972 চনৰ পৰা অৰুণাচল বুলি জনাজাত আৰু 1962 চনৰ পৰা 1972 চনলৈ অৰুণাচল প্ৰদেশক নেফা বুলি জনা গৈছিল। 1962 to 72। 26 নম্বৰ প্ৰশ্ন, ব্লু মাউণ্টেইন উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ প্ৰধান শৃংগ? ব্লু মাউণ্টেইন উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ প্ৰধান শৃংগ? অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, মেঘালয়। বন্ধুসকল ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ব্লু মাউণ্টেইন হৈছে মিজোৰামৰ প্ৰধান শৃংগ। গ নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ।
27 নম্বৰ প্ৰশ্ন পাহাৰৰ এডলীয়া মাটিত খাপ কাটি কি খেতি কৰা হয় পাহাৰ এটাৰ এডলীয়া মাটিত খাপ কাটি কি খেতি কৰা হয় বেদিকা কৃষি ঝুম খেতি ৰবি শস্যৰ খেতি ঘ নম্বৰ এটাও নহয় চাৰিটা অপচন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে পাহাৰৰ এডলীয়া মাটিত খাপ কাটি ক নম্বৰ বেদিকা কৃষি কৰা হয় 28 নম্বৰ প্ৰশ্ন উত্তৰ পূব মৌচুমী বতাহ কোনটো কালত বয় উত্তৰ পূব মৌচুমী বতাহ কোনটো কালত বয় গ্ৰীষ্মকাল শীতকাল বৰ্ষাকাল ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইয়াত তিনিটা অপচন দিয়া আছে উত্তৰ পূব মৌচুমী বতাহ বয় শীতকালত কথাটো মই আপোনালোকক অলপ আগতে কৈছো যে দক্ষিণ পশ্চিম মৌচুমী বতাহ বয় গ্ৰীষ্মকালত আৰু গ্ৰীষ্মকালত বলাৰ ফলত অসমত গ্ৰীষ্মকালত বৰ্ষণ হয় আৰু উত্তৰ পূব মৌচুমী বতাহ শীতকালত বয় আৰু শীতকালত বৰ্ষণ হয় শীতকালত বৰ্ষণ হোৱা এখন ৰাজ্য হৈছে তামিলনাডু 29 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ সমাজেৰে কোনটো ৰেখা পাৰ হৈ গৈছে ভাৰতবৰ্ষৰ সমাজেৰে কোনটো ৰেখা পাৰ হৈ গৈছে কৰ্কট ক্ৰান্তি মকৰ ক্ৰান্তি এটাও নহয় ইয়াত তিনিটা অপচন দিয়া আছে ভাৰতবৰ্ষৰ সমাজেৰে কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে ক নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ আজিৰ অন্তিমটো প্ৰশ্ন ভাৰতৰ কোনটো অঞ্চলত দেশৰ ভিতৰত তাপমাত্ৰা সৰ্বাধিক ভাৰতৰ কোনটো অঞ্চলত দেশৰ ভিতৰত তাপমাত্ৰা সৰ্বাধিক ৰাজস্থানৰ পশ্চিম অঞ্চল অন্ধ্ৰ প্ৰদেশৰ পূব অঞ্চল হাৰিয়ানাৰ পশ্চিম অঞ্চল ৰাজস্থানৰ পূব অঞ্চল বন্ধুসকল ইয়াত চাৰিটা অপচন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰতৰ ৰাজস্থানৰ পশ্চিম অঞ্চলত আটাইতকৈ তাপমাত্ৰা সৰ্বাধিক ভাৰতবৰ্ষৰ ভিতৰত বন্ধুসকল ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ আকৌ লগ পাম পৰৱৰ্তী এটা নতুন ভিডিঅ'লৈ